চলপুৰ বজাৰত কোনবা দাস ডেকা বজাৰত কিবা বিক্ৰী কৰিব আনিব আৰু বসুমতাৰী নাৰ্জাৰীয়ে ইয়াতে কিনি খাব। মতে প্ৰমোদ বড়োৰ দুইটা এমপি পাৰ্লামেন্টে ভোট দিয়ে কৈছে যে সারা ভারতের ভিতরে যত মুসলমানের মাটি আছে পয়সা লোৱা মই সবৰ কথা কোৱা নাই ৰে। একাংশ লিডাৰ আন্দোলন দিল্লীত কৰিবলৈ গ'লেও আকৌ চৰকাৰৰ পৰা পইচা লৈ কিছুমান ডাঙৰ ডাঙৰ নেতাবিলাক আহি আমাৰ মানুহবিলাকক ভয় খুৱাই আছে যে ইয়াত কোনোবা মাটি বাৰীৰ অধিকাৰ নাপাব, কোনোবা ইয়াতে কিবা সাংবিধানিক অধিকাৰ নাপাব, ইয়াত অমুক কাম নহ'ব তমুক কাম নহ'ব, এইবিলাক আহি কৈছে। যি সমাজখনে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত, যি সমাজখনে বহুত বছৰ অপেক্ষা কৰাৰ পিছত আজি শান্তি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছে, এই সমাজখন কোনোবা আকৌ ভাঙিবলৈ চেষ্টা কৰিছে। ধরনের উচ্ছেদ হলো এই সমষ্টির ভিতরে প্রমোদ বড়ো খেলাবার আছে। প্রমোদ বড়ো সাহেবকে আমার দুইটা প্রশ্ন, মই প্রমোদ বড়ো ডাঙরিয়াক মাত্র দুটা প্রশ্ন করিম। প্রমোদ বড়ো ডাঙরিয়া, আপনি এই দুধমার পরে ইলেকশন খেলিব খেলক, কিন্তু পাইকানের ভিতরে যেনেকৈ উচ্ছেদ হল, মুসলমান মা ভনীসকলক হত্যা করা হল, তাতে যে ধরনের হারাশাস্তি করা হল, আপনি যদি মুসলমানের ইমানে দরদি হয় তেনেহলে অসমৰ ভিতৰত আপনি এটা শব্দ মুসলমান জাতিৰ কাৰণে কিয় নকল, ইয়াৰ উত্তৰ দিয়াৰ পিছত আপনি দুধমাৰ পৰা ভোট লৈ যায়। আপনারা প্রশ্ন করা হবেন না? আপনার প্রশ্ন করেন প্রমোদ বড়োকে যে প্রমোদ বড়ো সাহেব মুসলমানের ভোট যদি আপনাকে লাগে, মুসলমানের যদি এতই দরদ আপনার, সারা আসামে যে উচ্ছেদ হইল মুসলমানের পক্ষে আপনি একটা কথা কেন বললেন না? আপনি তো বিটিসির চিফ, আপনি তো বিটিসির মুখ্য কার্যবাহী সদস্য, আপনি একটা কথা মুসলমানের জন্য কেন বললেন না? প্রশ্ন করা হবেন না আপনারা? ব্যবস্থা ছাড়া প্রশ্ন করা হবেন না? এক নম্বর প্রশ্ন প্রমোদ বড়োকে করেন। দুই নম্বর প্রশ্ন প্রমোদ বড়ো সাহেবের কাছে আমার দুই নম্বর প্রশ্ন হলো, আচ্ছা আপনারা বলেন ওয়াকাবের যেগুলো সম্পত্তি, এইগুলো সম্পত্তি মুসলমানের সম্পত্তি হয় না নাই? কোকরাঝার জামে মসজিদ মুসলমানের হয় না নাই? গুয়াহাটি জামে মসজিদ মুসলমানের হয় না নাই? হাজিব মুসাফির খানা মুসলমানের হয় না নাই? আমাদের সারা আসামের সারা ভারতের ভিতরে যত ওয়াকাব বোর্ডের সম্পত্তি আছে সমস্ত সম্পত্তি বিজেপি কাইরা নিছে, আর দিল্লির পার্লামেন্টের ভিতরে মুসলমানের ওয়াকাব সম্পত্তির বিরুদ্ধে ইউপিপিএল এর দুইজন এমপি মুসলমানের মাটির বিরুদ্ধে পার্লামেন্টে ভোট দান করছে। বুঝেন নাই? মুসলমানের ওয়াকাব সম্পত্তির বিরুদ্ধে প্রমোদ বড়োর দুইটা এমপি পার্লামেন্টে ভোট দিয়ে কইছে যে সারা ভারতের ভিতরে যত মুসলমানের মাটি আছে সব মাটি কাইরা নাও, আমরা বিজেপির সাথে আছি। আপনারা বলেন এর উত্তর এই দুধমার মুসলমানের কাছে দেওয়া দরকার আছে না নাই? আপনাদের আওয়াজ কম হইলো, দেওয়া দরকার আছে না? আপনারা জিজ্ঞাসা করেন, আপনারা জিজ্ঞাসা করেন, তারপরে আপনারা বিবেচনা করেন যে আপনারা ভোট কোন দিন আমি আপনাদের কইব না। আপনাদের ছয় জনগোষ্ঠীৰ লিডাৰ যিবিলাক আছে সেই লিডাৰবিলাকে যিদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ পৰা পইচা লোৱা বন্ধ কৰিব, আন্দোলন কৰিবলৈ পইচা লোৱা, মই সবৰ কথা কোৱা নাই ৰে। একাংশ লিডাৰ আন্দোলন দিল্লীত কৰিবলৈ গ'লেও আকৌ চৰকাৰৰ পৰা পইচা লৈ যায়, তেতিয়াহ'লে জনজাতিকৰণ পাব নেকি? যদি জনজাতিকৰণ পাব লাগে তেতিয়াহ'লে সমগ্ৰ ছয় জাতিৰ জনজাতিকৰণ বিচৰা ছয় জনগোষ্ঠীৰ লিডাৰসকলে সকলো ৰাইজক ৰাজপথলৈ উলিয়াই আনিব লাগিব। বিজেপিৰ লগত মিতিৰালিও কৰিব, ডনেশ্যনো ল'ব, চান্দাও ল'ব, দুই নম্বৰী সম্পৰ্কও ৰাখিব, আৰু জনজাতিকৰণো বিচাৰিব, এইটো সম্ভৱ নহয়। সেইকাৰণে ছয় জনগোষ্ঠীৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে যদি সঁচাকৈ জনজাতিকৰণ লাগে তেতিয়াহ'লে বিজেপিক উচিত শিক্ষা দিব লাগিব, ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰক উচিত শিক্ষা দিব লাগিব, বিজেপি চৰকাৰক অচল কৰি দিব পাৰিব লাগিব। তেতিয়া কেৱল আৰু কেৱল তেতিয়াহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ। কিন্তু একাংশ লিডাৰে হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিজেপি লিডাৰবিলাকৰ লগত যি মিতিৰালি কৰি আছে সেইকাৰণে তেওঁলোকে চান্স পাইছে, সেইকাৰণে তেওঁলোকে ভাবে যে নাই এওঁলোকক কিনিব পৰা যাব। গতিকে মই ভাবোঁ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ যদি লাগে তেতিয়াহ'লে আমাৰ ছয় জনগোষ্ঠীৰ যিসকল লিডাৰ আছে তাৰ কিছু সংখ্যক, চব নহয়, কিছু সংখ্যক লিডাৰ সম্পূৰ্ণৰূপে বিক্ৰী কৰিছে, তেওঁলোকে ঘূৰি আহিব লাগিব, নহ'লে তেওঁলোকক আঁতৰাই দিব লাগিব, তেতিয়াহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব। ছয় জনগোষ্ঠীৰ লিডাৰ যিবিলাক আছে সেই লিডাৰবিলাকে যিদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ পৰা পইচা লোৱা বন্ধ কৰিব, আন্দোলন কৰিবলৈ পইচা লোৱা, মই সবৰ কথা কোৱা নাই ৰে। একাংশ লিডাৰ আন্দোলন দিল্লীত কৰিবলৈ গ'লেও আকৌ চৰকাৰৰ পৰা পইচা লৈ যায়, তেতিয়াহ'লে জনজাতিকৰণ পাব নেকি? যদি জনজাতিকৰণ পাব লাগে তেতিয়াহ'লে সমগ্ৰ ছয় জাতিৰ জনজাতিকৰণ বিচৰা ছয় জনগোষ্ঠীৰ লিডাৰসকলে সকলো ৰাইজক ৰাজপথলৈ উলিয়াই আনিব লাগিব। বিজেপিৰ লগত মিতিৰালিও কৰিব, ডনেশ্যনো ল'ব, চান্দাও ল'ব, দুই নম্বৰী সম্পৰ্কও ৰাখিব, আৰু জনজাতিকৰণো বিচাৰিব, এইটো সম্ভৱ নহয়। সেইকাৰণে ছয় জনগোষ্ঠীৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে যদি সঁচাকৈ জনজাতিকৰণ লাগে তেতিয়াহ'লে বিজেপিক উচিত শিক্ষা দিব লাগিব, ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰক
উচিত শিক্ষা দিব লাগিব, বিজেপি চৰকাৰক অচল কৰি দিব পাৰিব লাগিব। তেতিয়া কেৱল আৰু কেৱল তেতিয়াহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ। কিন্তু একাংশ নিদায় হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিজেপি লিডাৰবিলাকৰ লগত যি মেটিৰালি কৰি আছে, সেইকাৰণে তেওঁলোকে চান্স পাইছে। সেইকাৰণে তেওঁলোকে ভাবে যে নাই এওঁলোকক কিনিব পৰা যাব। গতিকে মই ভাবোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি লাগে, তেতিয়াহ'লে আমাৰ 6 জনগোষ্ঠীৰ যিসকল লিডাৰ আছে তাৰ কিছু সংখ্যক, চব নহয়, কিছু সংখ্যক লিডাৰ সম্পূৰ্ণৰূপে বিক্ৰী কৰিছে। তেওঁলোকে ঘূৰি আহিব লাগিব, নহ'লে তেওঁলোকক আঁতৰাই দিব লাগিব, তেতিয়াহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব। গামি গামি থাঙা ঠগাইনাनै বেছিবাं কষ্ট খালামনাनै মোননাय কিছুমান ডাঙৰ ডাঙৰ নেতাবিলাক আহি আমাৰ মানুহবিলাকক ভয় খুৱাই আছে যে ইয়াত কোনোবা মাটি বাৰীৰ অধিকাৰ নাপাব, কোনোবা ইয়াতে কিবা সাংবিধানিক অধিকাৰ নাপাব, ইয়াত অমুক কাম নহ'ব, তুমুক কাম নহ'ব, এইবিলাক আহি কৈছে। যি সমাজখনে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত, যি সমাজখনে বহুত বছৰ অপেক্ষা কৰাৰ পিছত আজি শান্তি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছে, এই সমাজখন কোনোবা আকৌ ভাঙিবলৈ চেষ্টা কৰিছে। মছলপুৰ বজাৰত কোনোবা দাস ডেকা বজাৰত কিবা বিক্ৰী কৰিব আনিব আৰু বসুমতাৰী নাৰ্জাৰীয়ে ইয়াতে কিনি খাব। মছলপুৰ বজাৰত কোনোবা বসুমতাৰী নাৰ্জাৰীয়ে কিবা বেচিবলৈ আহিব, কোনোবা দাস ডেকাই ইয়াতে কিনি খাব। মছলপুৰ কলেজত কোনোবা বসুমতাৰী প্ৰফেচাৰে পঢ়াব, ইয়াত দাস শইকীয়া চবে পঢ়িব, আৰু ইয়াত মছলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত কোনোবা কলিতাই পঢ়াব, বসুমতাৰী নাৰ্জাৰী ছাত্ৰ ছাত্ৰী তেখেতৰ পৰা জ্ঞান ল'ব। এই সমাজ বিভাজনৰ ৰাজনীতি আৰু ইয়াত নচলে, সমাজৰ হিংসাৰ পৰিৱেশ ইয়াত আৰু নচলে। এই হিংসাৰ পৰিৱেশটো দূৰ কৰি অনাগত দিনত সুস্থ সমাজ গঢ়াৰ কাৰণে আমাৰ আহি থকা প্ৰজন্মক ভাল এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব।